বহুত সময় চিঞৰিলো তো এতিয়া গৈ আছো গাঞ্জা খাবলৈ। हर हर महादेव हर हर महादेव बाबा তুমি ত্রিভুবনৰ ভোলা তুমি তিনয়নৰ সংগীত তোমাৰ নন্দী ভিঙ্গি সতী তোমাৰ মা। हे गाइस तो फाइनली আমি আহি পাই গলো আমাৰ শিৱৰাত্ৰি মেলাত সেকেন্ড এপিসোডত লৈ তো আশা কৰিছো ভিডিওটো সম্পূৰ্ণকৈ চাব এন্ড ফাৰ্স্ট এপিসোড ডেসক্ৰিপচনত লিংকটো দিয়া আছে আপোনালোকে চোৱা নাই তো চাব পাৰে তো আজিৰ ভিডিওটো এটা ধাসু হ'ব আৰু তো আপোনালোকে ভিডিও চাই থাকিব লাষ্টলৈকে তো ব্লগ ভিডিওটো আৰম্ভ কৰো এন্ড तो ये हमारा व्लॉगर कैमरामैन और मैं इधर पीछे खड़ा हूँ। मैं कोई भी नहीं हूँ, इन लोगों का कुछ भी नहीं हूँ, बस ऐसे ही आके। तो गाइस अभी जो माने এখন इतना वीडियो Once more! गाइस अभी जो अबे जल्दी बोल, कल सुबह पनवेल निकलना है। बहुत ধাসু হ'ব মানে only স্পেশালি ছোৱালীবিলাকৰ ৰিঅ্যাকচন দেখা Yes. ছোৱালীবিলাকৰ বিচিত্ৰ ৰিঅ্যাকচন কিটা Yes, yes. কেনেকুৱা হ'ব কি হ'ব নাজানো তো কিয়নি খাপৰা খাব পাৰো মাৰো খাব পাৰো তো এ গডে ভলে বাবা আপুনি বাবা তুমি ত্রিভুবনৰ ভোলা তুমি তিনয়নৰ ব্লগ ভিডিওটো আৰম্ভ কৰো and Go, let's go. लोग क्या कहेंगे देंगे भाड़ में जाए भाप में चिंता कहते पिए भाड़ में जाए ইমান মানুহ দেখিছেনে তো এতিয়া ফানি ৰিঅ্যাকচন ল'ম তো চাই থাকিব আপোনালোকে সকলো পুৰা ঠাণ্ডাকে বহি আছে এতিয়া কাৰবা গৰম হয় হে গাইস মদ খাব হলে এনেকা খাব লাগে দেখিছেনে ভিঙ্গি সতী তোমাৰ মা পাৰ্বতী তুমি আদি কৰিলা সৰ্ব। গাইস তো কিমান মানুহ দেখিছেনে ইয়াত कितनी औसम है। हर हर महादेव हर हर महादेव जोर से बोलो हर हर महादेव ভাংখায়ে তোলা কুচনিতে টোপোলা জতা ধাৰিব। हाय ब्रो माँ बोली मुझे बेटा क्या ही करेगा यूं मोहल्ले में घूम के तू क्या ही पढ़ेगा अरे एग्जाम नहीं देगा तो तू जीरो बनेगा। হে গাইস তো আমি এতিয়া আইছো মেলাত চাবলে আৰু মোৰ কেইজনমান ফ্ৰেন্ড পালো হাই 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 হে গাইস তো বহুত সময় চিঞৰিলো তো এতিয়া গৈ আছো গাঞ্জা খাবলৈ। अरे कौन कहता है मुंह काला है झूठ का। लड़की के पीछे भागेगा, लड़की पैसा लेके भागी, पैसे के पीछे भागेगा, लड़की तेरे पीछे भागेगी। হে গাইস তো মানুহৰ মাজত আহিলে এনেকুৱা লাগে যেন মই ক'ৰবা ঘৰতে আছো নেকি ও बात न है हल्की चश्मा है कॉलर में स्वैग भाई जान का टैटू करवाती है भाई के नाम। तुझे देखा तो ये जाना सनम हे गाइस हर हर महादेव तेरा ध्यान किधर है वो तेरा हीरो इधर है Once more! तेरा ध्यान किधर है, ये तेरा हीरो इधर है, तेरा ध्यान किधर है। গাইস তো আপোনালোকে শিৱৰাত্ৰি মেলাত আহিছে না নাই কমেন্ট কৰি জনাবচোন Once more! হে গাইস वो तेरा ध्यान किधर है वो तेरा Once more! वो तेरा ध्यान तेरा ध्यान किधर है, ये तेरा हीरो इधर है, तेरा ध्यान किधर है, ये तेरा हीरो इधर। ओ মাছলে গৈছিলুং ও এজনীও না পালুং মাছলে গৈছিলুং এজনীও না পালুং
তোমাক ভাতাই দিলুম এজনী ছোৱালী পাহাৰত আহি কেনে দুই এটামান পাওঁ নেকি ছোৱালী ঠিক আছে নাই পোৱা চব ল'ৰা আছে তো আমাৰ এইবিলাক বন্ধ হৈ যাব এতিয়া আমি গৈ আছোঁ মেলাত এণ্ড টাইম বাজি আছে 4:30 5টা বাজিব এতিয়া তো সন্ধ্যা হ'লে বহুত বেছি প্ৰব্লেম হ'ব তো হৰৰ মহাদেৱ কি কৰে सब कुछ छोड़ के आना सावना तेरे और मेरे मिलने का मौसम हाय प्लीज रो देगा वैसे यारी कितनी और गाइस तो देखो लोग के बुक आमा बोला किता माने सलूटम दिल कमरिया शराबी आंखें जो तेरी देखी शराबी ये दिल हे गाइस तो আমি আইছিলো আমার লম্বকরক জিনখন শিব শিৱৰাত্ৰি শিৱে বিয়া পাতিছে না শিৱৰ জন্ম হৈছে কওকচোন কি হৈছে 1 নম্বৰ ৰাইট এনসাৰ হৈছে শিৱৰ বিয়া হৈছে গতিকে শিৱৰাত্ৰি हे गाइस तो মেলাত আহি কেনে আমাৰ কেইজনমান মোৰ ফ্ৰেণ্ড পালো কিনে চাব পাৰে তো আৰু আমাৰ ফ্ৰেণ্ড কেইটা লগ পালো বহুত বেছি ভাল লাগিলে যেহেতু পূজা খতম হ'ব কালি পৰহি দুদিনমান আছে তো এইখিনি আৰু তো ভাল লাগিছে নে কালাৰো ভাল লাগিছে আমাৰ ভাল লাগিছে নে বহুত ভাল লাগিছে আৰু আমি সমুদ্ৰৰ এটা মা কসম বিগ ফেন হয় ও ভাই থ্যাংক ইউ সো মাচ লগ পাই কিনে মা কসম বহুত মজা লাগিছে আৰু কসম সে বহুত বেছি ভাল লাগিছে ভিডিঅ' মই সদায় চাই থাকোঁ সদায় মোক পাবা তেখেতৰ লগত মই আপোনাৰ চাপৰ্ট আছোঁ বহুত ভাল লাগে আৰু মই বিচাৰোঁ আপুনি মোৰ সাবস্ক্ৰাইবাৰ পিনে চাই কেনে মোৰ কেমেৰা পিনে চাই কেনে আৰু মই বিচাৰোঁ আমাৰ সুমন দাদা আৰু আগুৱাই যাওক আপোনালোকৰ আশীৰ্বাদ যদি থাকে নিশ্চয় এদিন হ'লেও ওপৰত যাম যাব বহুত ভাল লাগে তেখেতৰ ভিডিঅ' মোৰ আৰু মই বিচাৰোঁ মই আছোঁ ছাপোৰ্টত এই গাইজ তো মই আপোনালোকৰ জানো এজন যদি ছাপোৰ্টাৰ হয় তেখেতজন আৰু ওপৰত যাবলৈ পাৰিব চ' আই এম ৰেডি দাদাৰ লগত তো গাইজ আপোনালোকে ৰেডি নেকি কমেণ্ট কৰি জনাবচোন I feel like I'm losing my mind. Is everybody in the world blind? Please, Lord, give me a sign, a sign. I feel like I'm losing my mind. Is everybody in the world blind? Please, Lord, give me a sign, a sign. I wanna be the greatest. Everybody on their fake shit. I look around and feel like everybody is the fake.